हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে মই মৃদুলাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ' মাজলৈ আজি ভিডিঅ'টো আপোনালোকক দেখাম মই পুৰা মাছৰ পিটিকা অকণমান বেলেগ ধৰণে খুব টেষ্টি হৈ আসলতে খাবলৈ সেই কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো মোৰ বহু দিনৰ পৰা পুৰা মাছৰ পিটিকা খাবলৈ ইমান বেছি মন গৈ আছিল আৰু ডেটা হেতু কাৰণে আজি বজাৰৰ পৰা এখিনিমান পুঠি মাছ কিনি আনিলে মাছখিনি কিনি অনা লগে লগে মই পেটু খাই থৈ দিছিলো নহলে পুঠি মাছ খুব সোনকালে তিতা হৈ যায় যে আমাৰ ঘৰত আকৌ পুৰা মানে মাছ ফ্ৰাই কৰিলে পুঠি মাছ ফ্ৰাই কৰিলে খোৱা মানুহ নাই সেই কাৰণে মই ভাবিলো যে খোৱা মানুহ যেহেতু ডেটা আৰু মই আৰু বাইদেউ বাকি সকলে নাখায় ফ্ৰাই কৰি দিলে হেতু কাৰণে ভাবিলো যে নাই গুটে সকলোৱে কাৰণে মাছখিনি পুৰিয়ে দিও পুৰিবলৈ আকৌ জুই লাগে তেতিয়া খুব ধুনিয়া গোন্ধ ওলাই মাছ পুৰা মাছৰ পৰা আৰু সেই গোন্ধতে ভাত খাবলৈ মন যায় নহয় নে কিন্তু আমাৰ ঘৰত জুই নাই কাৰণে ৰান্ধনী সকলৰ হাতত অৱশ্যে সকলো আইডিয়াই থাকে টেষ্টি কৈ খানা বনাবলৈ সেই কাৰণে ময়ো এটা আইডিয়া লগাই মাছখিনি এনেকৈ পুৰিব ললো এখন তাৱা পাতিলো আৰু তাৱাখন গৰম হোৱাৰ লগে লগে গুটেই মাছকিজনী এজনীকে দি দিলো ওপৰত অকমান নিমখ ছটিয়াই দিছো এয়া মাছখিনি প্ৰায় হলে চাওকচোন লুটিয়ে মাছখিনি গুটেই মাছখিনি মই দুই লুটিয়ে ধুনীয়াকৈ সিজাই ললো আৰু জুইত পুৰা নিচিনাকৈ গোন্ধ ওলাইছে কিন্তু জুইত পুৰিলে যেটো সোৱাদ লাগে বা যেটো গোন্ধ ওলাই সেই গোন্ধটো এনেকৈ পুৰিলে কিন্তু নোলায় তথাপিতো ইমান বেছি খাবলৈ মন গৈ আছে যেনেকৈ হলেও খাম বুলি যেটো ভাবি ললোৱে ভাবামতে সকলো কামখিনি কৰি গলো পিছে মোৰ মিষ্টা পুৰা মানে মাছ পিটিকা বনোৱাত খুব এক্সপাৰ্ট তেওঁক পিটিকিবলৈ দিম মই বনাই দিলো তেওঁ আকৌ পিটিকিবৰ কাৰণে বোলে পিটিকা বনাবলৈ মানধনিয়া লাগিবই লাগিব ৰাতি হলেও গুটেইখন মানধনিয়া বিচাৰি সালাড কৰিছে লগতে ময়ো ঘূৰি ফুৰিছো মানধনিয়া চাওকচোন টকলা হৈ গলগৈ এইফালে আকৌ ফুল কিজোবা আন্ধাৰত যেতিয়া পোহৰটো মই মাৰি দিলো একেবাৰে যেন পোহৰ পৰাই মূলৈ চাই হাঁহিয়ে আছে তেনেকৈ লগা নাই নে ফুল কিজোবা খুব ধুনীয়াকৈ ফুলি আছে গতিকে আপোনালোকক অকণমান দেখাই দিলো এতিয়া মাছ পিটিকা বনাবৰ কাৰণে কি ৰেডি কৰি ললো হেয়া দেখাই দিও এইফালে মানধনিয়া পিয়াজ নহৰু আদা আৰু জলকীয়া এইখিনি গুটেইখিনি মিক্সাৰে ঠিকঠাক কৰি ললে আৰু এতিয়া পিটিকিবলৈ আৰম্ভ কৰিব ভালকৈ অকমানকৈ কাটি লৈছে নহৰু কিছুমানে আকৌ পিটিকা নিদিয়ে কিন্তু এনেকৈ যে খাই বহুত বেছি টেষ্টি লাগে পিয়াজখিনি একদম সৰুকৈ কাটি ললে আৰু এইফালে আমাৰ কাটি লোৱা হৈ গল এতিয়া পিটিকিব লাগে পুঠি মাছ পিটিকুতে কিন্তু বহুত সাৱধান হ'ব লাগিব দেই নহলে কাঁইট যেতি হুমাই মাছৰ কাঁইট হুমালে উলিয়াবলৈ আকৌ বৰ দিগদাৰ একেবাৰে বগা আৰু একেবাৰে সৰু হৈ যে ধুনীয়াকৈ তেওঁ পিটিকিছে আৰু আপোনালোকে কোনে খাই ভাল পায় হেয়া কমেন্ট কৰি জনাব পুঠি মাছৰ তিতা ভাৱটো যদি ফ্ৰাই কৰি খায় তেতিয়াহে পায় কিন্তু যদি এনেকৈ পুৰি দিয়া হয় নহয় তেতিয়া তিতা ভাৱটো একেবাৰে নাথাকে আৰু আমাৰ পিটিকা প্ৰায় ৰেডি হৈ গল এয়া চাওকচোন এনেকৈ যদি আপোনালোকে খোৱা নাই তেতিয়াহলে এবাৰ খাব পিয়াজ নহৰু মানধনিয়া কিন্তু লাগিবই দেই পিটিকা বনাওতে এতিয়া পিটিকাখিনি হৈ যোৱাৰ পিছত আকৌ জলকীয়া কেইটামান ধুনীয়াকৈ পিটিকি দিছে জলকীয়া কাটি দিয়াতকৈ এনেকৈ পিটিকি মচৰি দিলে বেছিকৈ পুৰে আৰু অকণমান কেঁচা মিঠাতেল দি আৰু অকণমান নিমখ দি এইখিনি গুটেইখিনি পিটিকি দিলে আমাৰ আজি পুৰা মাছৰ পিটিকা ৰেডি হৈ যাব কোনে এনেকৈ খায় আৰু খাই ভাল পায় হেয়া কমেন্ট কৰি জনাব একেবাৰে শেষত ইয়াত অকণমান নেমু চেপি দিছো তেতিয়া আৰু টেষ্টটো আৰু দুগুণ বেছি বাঢ়ি যায় ইমান বেছি টেষ্টি হয় নেমুকণৰ লগত এই মাছৰ পিটিকাখন মোৰ কিন্তু খুবেই প্ৰিয় আপোনালোকে ভাল পায় নে নেপায় জনাব যদি খোৱা নাই এনেকৈ পিটিকা বনাই তেতিয়াহলে এবাৰ খাই চাব এতিয়া বলক আমাৰ থালিখন ৰেডি কৰো থালিখনত অকণমান ভাত লৈছো এই থালিখনত ভাত ললে আসলে ভাতকেইটা জোখত খাব পাৰি আৰু মাছৰ পিটিকা লগতে বেঙেনা আলু কণী ভাজি আৰু কচু দাইল আজি ৰাতি থালিখন এনেকৈ ললো তেতিয়াহলে আজিলৈ আহিলো দেই গুড নাইট